ইয়াহু কি যে মজা আজিৰ পৰা মোৰ আৰু একেবাৰে পঢ়া টেনচন নাই ৰক্ষা যেনে তেনে যে মই গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰিলো এতিয়াৰ পৰা অকল ফুৰিম ৰচোন বাপেকে ৰিয়াইনো কি কৰিছে তাইলৈকে ফোন এটা কৰো এইজনীনো ক'ত মৰি থাকেগে জানো ফোনটো ৰিচিভ কৰা নাই অথনিৰ পৰা ফোনটো বাজি আছে তাই ৰিচিভ কৰিব লাগে বুলি ক'ব নোৱাৰে হেল্ল' ৰিয়া কি কৰিনো আছিলি তই ইমান দেৰি ফোনটো বাজিছে ৰিচিভ কৰিব লাগে বুলি ক'ব নোৱাৰ নেকি তেনা ক মই ভাত খাই আছিলো আৰু এই ফোনটো চাৰ্জত দি থৈছিলো সেইকাৰণে ৰিচিভ কৰোঁতে দেৰি হ'ল হয় নেকি মই একদম ফূৰ্তিতে ক'ব নোৱাৰা হৈ আছোঁ গম পাওঁ নে আমি যে গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰিলোঁ কিমান ভাল লাগিছে মনটো এতিয়া মই সেই কলৈ ফুৰিবলৈ যাম কি কৰিম তাৰে প্লেনিং বনাই আছিলোঁ তই মোৰ লগত কিন্তু ফুৰিবলৈ যাব লাগিব দেই হয় নেকি হ'ব দে যাম দে ফুৰিবলৈ ময়ো সেই ফুৰিবলৈ যাম বুলিয়ে ভাবি থৈছোঁ দুদিনমান ভালকৈ ফুৰি কৰি লওঁ তাৰপাছত কি কৰিম আৰু পিছে তই ফুৰাৰ বাহিৰে আৰুনো কি কৰিম বুলি ভাবিছ মানে আকৌ কিবা পঢ়িবি নে কি কৰিবি সেইটো সুধিছোঁ নাই সেইবোৰ একো ভবাই নাই এতিয়ালৈকে প্ৰথমতে মই ফুৰাৰ কথাহে ভাবিছোঁ ভালকৈ ফুৰি লওঁ আৰু মই সেই পঢ়াৰ কথা ভবা নাই দেই যেনে তেনে বি এটো কমপ্লিট কৰিছোঁ হ'বচোন দে তই আহিবি এপাক আমাৰ ঘৰলৈ ভালকৈ বহি পেলাই দুইজনীয়ে কথা পাতিম হ'ব দে ৰাখিছোঁ এতিয়া দে বতৰে ঢেকীয়া লিহিৰি পতীয়া বতাহত যেনেকৈ হালে মোৰ মইনাই তোৰ দৰে নাচনি দেখি শ্ৰীকৃষ্ণই বাঢ়িব যাইছিলে চাগে কিহৰ সুখতনো ইমান ধুনীয়া গান মুখৰ পৰা ওলাইছে মোকো কচোন শুনো ময়ো নাই মা তেনেকুৱা একো নাই মানে মোৰ পঢ়ি যে কমপ্লিট হ'ল সেইকাৰণে ভাল লাগিছে মনটো এতিয়া যে অকল ফুৰিম সেইটো কথা ভাবিয়ে কিবা ভাল লাগি গৈছে আৰু গান ওলাই গৈছে মুখৰ পৰা হয় নেকি মোৰ সোণজনী কৰিলো ফূৰ্তি কৰিলো আৰু দুদিনহে ফূৰ্তি কৰিবি তাৰপাছত আকৌ পঢ়াৰ বোজা আহিবই নহয় মা তুমি এইবোৰ কি কৈছা পঢ়াৰ বোজা আহিব মানে এইটোৰ বাপেৰে তোক আকৌ সেই এম এত নাম ভৰ্তি কৰোৱাৰ কথা ভাবিছে সেইকাৰণে কৈছোঁ আকৌ পঢ়াৰ বোজা আহিবই সেইকাৰণে এই দুদিন ভালকৈ ফূৰ্তি কৰি ল মা তোমালোকে কিন্তু মোৰ লগত ভাল কাম কৰা নাই দেই মই ভাবি আছিলোঁ মই আৰু পঢ়া শুনা নকৰোঁ মোৰ মূৰৰ পৰা পঢ়া বোজা গ'ল তোমালোকে আকৌ পঢ়াৰ কথা উলিয়াইছা মা তুমি দেউতাক বুজাবাচোন দেউতাক তুমি ক'লে শুনিব মোৰ আৰু পঢ়িবলৈ মন নাই তাতকৈ মই বেলেগ কাম কৰিম নাই মই নোৱাৰোঁ দেউতাক ক'ব তই নিজে কৈ থাকিবি আৰু তই যে কৈছ বেলেগ কাম কৰিম বুলি কি বেলেগ কাম কৰিবি তই এই আমাৰ টাউনৰ চাৰিআলিতে আছে এই জেৰক্সৰ দোকানখন সেই দোকানখনলৈ ছোৱালী এজনী বিচাৰি আছে আকৌ মোকো কৈছিলে মোক সেই পঢ়া কমপ্লিট হোৱা নাই কাৰণে মই যাওঁ বুলি কৈছিলোঁ এতিয়া মই সেইখনলৈকে অহা যোৱা কৰিম চা দেউতাক যদি মই এইবোৰ কথা ক'বলৈ যাওঁ নহয় মইহে মাৰ পিল খাবগৈ লাগিব সেইকাৰণে মই এইবোৰ ক'ব নোৱাৰোঁ দেউতাই যি কৈছে তই তাকে ভালে কৰ পঢ়া কথা কৈছে যেতিয়া আকৌ তোমালোকে মোৰ আশাত চেঁচা পানী ঢালি দিলা মই ইমান ভাবি আছিলোঁ যে মই আৰু পঢ়া শুনা নকৰোঁ পঢ়াৰ বোজাটো মূৰৰ পৰা গ'ল তোমালোকে তাৰ দুটাহে কৰিলা মা তাতকৈ এটা কাম কৰা মোলৈ দৰাকে চোৱা মোক বিয়া দি পেলাই এখন ঘৰৰ পৰা উলিয়াই দিয়া কথা শুনা তাই আকৌ সেই বিয়া হ'বৰ মন গ'ল পঢ়াৰ কথা ক'লত একেবাৰে বিয়াৰ পোকটোহে মূৰত সোমালগৈ তোৰ যি ক'ব লগা আছে তই বাপেৰক কবি দেই মোৰ আগত কৈ নাথাকিবি কিন্তু তই পঢ় বিয়া হৈ এখন ঘৰৰ পৰা ওলাই যাওঁ কি কৰ তই সেই দেউতাৰ আগত কবি দেখিছানে মই ইমানকৈ ভাবি থাকিলোঁ যে মই আৰু পঢ়া শুনা কৰিব নালাগে বিন্দাছ ফুৰিম কৰিম এনজয় কৰিম লাইফটো আকৌ দেউতাই আকৌ পঢ়াৰ কথাকে উলিয়ালে এতিয়া মোক বিয়া দি উলিয়াই দিবলৈ ক'লেওনো ক'তো মোক এতিয়াই বিয়াখন দিব ল'ৰা এটা ভাল পাই থকা হ'লে নহয় পলাই গুচি গ'লোহেঁতেন কি হলো মাজনী তুমি যে ইমান খং কৰি আছা ককা তুমি যদি জ্বলা জুইকুৰাত ঘিউ ঢালিবলৈ আহিছা ন প্ৰথমতে কৈ দিয়া সঁচাকৈ মোৰ কিন্তু বহুত খং উঠি আছে তাকেইতো সুধিবলৈ আহিছো যে আমাৰ এই সোণমইনাজনীনো কি কাৰণে ইমান খং উঠি আছে তোমাকনো মোৰ সমস্যাটোৰ কথা কৈ কি লাভ তুমিতো এনেও সেই মা দেউতাৰ ফলিয়াহে কথা এতিয়া সেইটোহে হ'ল মই মানে মা দেউতাৰ ফলিয়াহে হ'লো সদায় দেখোন মই তোমাৰ ফলিয়াই হৈ থাকোঁ কোৱাচোন কোৱা আজি বাৰু তোমাৰ ফলিয়াকে হ'ম কোৱা ককা মোৰ যে বি এটো শেষ হ'ল এতিয়া মই নপঢ়োঁ বুলি ভাবিছিলোঁ আৰু একো নপঢ়োঁ ফুৰিম কৰিম বিন্দাছ লাইফটো এনজয় কৰিম কিন্তু এই দেউতাই আকৌ মোক পঢ়া কথাকে কৈছে মই এনেও পঢ়ি বেয়া পাওঁ চোৱাচোন কথা মানে সেইটোহে ককা তুমি মোক এটা হেল্প কৰাচোন তুমি মাহঁতক কোৱা দেউতাকো বুজোৱা যে আমাৰ এই সোণমইনাই বিয়া দিব হ'ল আৰুনো কিমান পঢ়িব পঢ়া শুনা কৰি লাভ নাই নহয় ছোৱালীবোৰ বয়স হ'লে বিয়া দি দিব লাগে হয় নে নহয় সেইকাৰণে তুমি মা দেউতাহঁতক কৈ পেলাই মোক বিয়াখনকে দি দিয়াচোন নাই দেই সোণমইনা তোমাক কিন্তু মই এতিয়া এইখন ঘৰৰ পৰা উলিয়াই দিয়া কথা ভবা নাই দেই কথা কৈছে তাই তুমি যদি এতিয়া এখন ঘৰৰ পৰা ওলাই যোৱা তেতিয়াহ'লে মইনো কাৰ সৈতে ধেমালিবোৰ কৰিম নাই দেই মই এইবোৰ কথা ক'ব নোৱাৰোঁ দেউতাৰ আগত দেই এই ককালে দেখিছানে বাৰু আমাৰ ককাও কিন্তু কম নহয় দেই দিলেনে বাৰু ইম'চনেল ব্লেকমেইল কৰি